ঘৰত আহিছে কিন্তু আজি আমাৰ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আজি মই গৈ আছোঁ ডিম্পুদাৰ নতুন দোকানখন অ'পেনিং কৰিব আৰু দোকানখনত হেলমেট ৰাইডাৰ জেকেট আৰু বহুত কিবা কিবি আছে চ' বলকচোন ত' দোকানখন এইটো কাৰণে খুলিছে যে সকলোৱে হেলমেট পিন্ধক আজিকালি বহুত এক্সিডেণ্ট হৈ আছে সেইটো কাৰণে মানে দোকানখন খুলিছে আৰু দোকানখনত বিকাশ দাও আহি আছে বিকাশ দাকো লগ পাম আৰু আমি এতিয়া গৈ আছোঁ ডিম্পুদাৰ ঘৰলৈকে তাৰপিছত নেক্সট এনেকৈ ডিম্পুদাৰ লগত আকৌ দোকানত যাম তাৰপৰা আপোনালোকক দেখুৱাম চ' চাই থাকক ভিডিঅ'টো শেষলৈকে অলপমান গ'লে মানে ডিম্পুদাৰ ঘৰ পাম আপোনালোকে গম পাইছিলে আৰু এটা মই ভিডিঅ' বনাইছিলোঁ আৰু এদিন আহিছিলোঁ ডিম্পুদাৰ ঘৰত মই গৈছিলোঁ চিনি পাইছে পাইছা না আহি গ'লোঁ ডিম্পুদাৰ বহুত বহুত ভাল লাগিল আজি উবৰাজ ভাই আমাৰ ঘৰত আহিছে কিন্তু আজি আমাৰ ঘৰত বাৰু বেছি সময় নাথাকোঁ পিছত কেতিয়াবা ভালকৈ আহিব দোকানখনত যাম আৰু দোকানত যাম যাম আৰু মানে হেৰিত যাম জুলাইত যাম আচ্ছা 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 বহুত ভাল লাগিল দা সেইটো ডিম্পুদা পূৰা দোকানত ব'লাক দোকানত বুলি যাওঁ ইয়াত সকলো ইউটিউবাৰ আহিছে সকলোকে দেখাম আৰু ত' এতিয়া দোকানলৈকে যাওঁ আমি আৰু আমি আহি পালোঁ দোকানখন চ' চাওক কিমান মানুহ আহিছে আৰু আহিব আছে মানুহ আৰু এই দোকানখন খুলিব এতিয়া আৰু দোকানখন অ'পেনিং হৈ গ'ল এতিয়া ডিম্পুদা আজি গোটাইছে তাই এনেকুৱাই লাগছে বেয়া লাগাত কেনেকৈ বহুত বেছি পাই মানে সেই পাইছোঁ আৰু চব ভাল লাগছে কি হৈ যাব আৰু একদম চাওকচোন একদম লাহে লাহে বহুত মানুহ হ'ব ধৰিছে বিকাশ দা আহিলেতো একদম ৰাখাই টান মানে আজি পুৰা সম্পূৰ্ণ আৰু এইখন দোকানখনৰ ভিতৰৰ পৰা আৰু ইয়াত হেলমেট আছে ৰাইডাৰ জেকেট সকলো বস্তু পাব মই গাড়ীৰ চ' চাওক আৰু এখেতসকলে যোৰহাটৰ পৰা আহিছে মানে অন এখন ৰাইড কৰি আছে তো ইয়াত আহি পালে আজিৰ দিনতে থেংক ইউ ভাই পুৰা প্ৰব্লেম আইফোন হেঙাই গৈছে তো কিমান দিন হ'ল এইটো পৰা আমি এতিয়া 7 days হৈ গ'ল আমি সন্ধিয়াটো ধুবুৰী ষ্টাৰ্ট কৰিছোঁ আৰু আমি মটিভ ষ্টাৰ্ট কৰিছোঁ পাব্লিক ময়েল প্লিজ গিভ
নচলে। যেনেকৈ এতিয়া আমি আপোনালোকে ইয়াত আহিছোঁ, আমি সৰু এটা ভুল কৰিলে আপুনি আমাক তেতিয়া পাব্লিকে মাৰিব নোৱাৰে, কাৰণ আইন আছে, আইনে বিচাৰ কৰিব, তাৰ পৰা গোটেইখিনি ব্যৱস্থা কৰা আইন হাতত তুলি পুলিচ ক্ৰিটিচিটি হয়, তাৰ কাৰণে ৰাজ্য আছে, তাৰ কাৰণে ৰাজ্য আহিছোঁ। ছেকেণ্ডটো হৈ গ'ল আমি গ্ৰীণনেছ, আমি গ্ৰীণ বহুত ভাল পাওঁ, গ্ৰীণ আমাৰ গোটেই বস্তুটো গোটেই মানুহ ভাল থাকিব, তাৰ কাৰণে আমি জেগা জেগাত প্ৰেজেণ্টেশ্যন কৰিছোঁ। কোনোবাই যদি নলবাৰীত আহে, যোৰহাটৰ পৰা হওক, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আহিব, দোকানত মোক লগ পাব। তো বঢ়িয়া, সঁচাকৈ ডিম্পুদা খুব সুন্দৰকৈ আমাক শুভেচ্ছা দিলে। অল আছাম ৰাইডাৰ আমি ভালকৈ আমি আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু এটা আমাৰ ডায়লগ আছে, খুব সুন্দৰ ধুনীয়া পৰিৱেশ। খুব সুন্দৰ, ধুনীয়া পৰিৱেশ। ঠিক আছে, তোমালোক যাবা নেকি? এই চাওকচোন একদম কিমান মানুহ হৈছে। আৰু এয়া বিকাশ দা আহি পালে। ইমানেই মানুহ হৈছে যে বিকাশ দত্ত আকৌ অলপ ওলাই যাব লগা হৈছে। আকৌ মানুহ কমাৰ পিছত আকৌ আহিছে বাৰু। আছে লগত মই আছোঁ, বঢ়িয়া একদম চাপ জিলকি আছোঁ মোৰ একদম। আপনি লো লাইট নাই আছে জ্ঞানদীপ।
নমস্কাৰ, মই অসম টাইমলৈ স্বাগতম জনাইছোঁ। মই দিগন্ত ভূটালৈ। মই বৰ্তমান কৈছোঁ নলবাৰী চহৰৰ মাজমজিয়াত। আৰু নলবাৰী চহৰৰ মাজমজিয়াত অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ নেতৃত্বত ইয়াত এখন দোকান আজি মুকলি কৰা হৈছে। দোকানখন হৈছে বাইক ৰিলেটেড আৰু বাইক ৰাইড কৰাৰ সময়ত যিখিনি সামগ্ৰী লগা হয় এই দোকানখনত সকলো উপলব্ধ হৈছে। আমি ডিম্পু বৰুৱা আমাৰ লগত উপস্থিত আছে। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ এই দোকানখন দিয়াৰ বাবে। প্ৰথম প্ৰশ্ন, আপুনি ইউটিউব এৰিব নেকি? নাই নাই, ইউটিউব নিৰো। এই দোকানখন এইভাবে দিছোঁ যে আমি লগৰ ল'ৰাকেইটাই মহন্ত হওক, বিকাশ হওক, তাৰপিছত আমি সকলোকেইটাই মানে সন্ধিয়া সময়ত আড্ডা দিব বিভিন্ন ঠাইত ফুৰিব যাওঁ। আমি ঘৰতো আড্ডা দিওঁ। তো ভাবিলোঁ এখন এনেকুৱা দোকান যাওক য'ত মানুহখিনি আমাক লগো কৰিব পাৰিব আৰু দোকান বুলি ক'লে বস্তু লাগিব। তো আমাৰ কাৰণে ধৰক হেলমেট হওক, কিবা হওক, যিখিনি বাইকৰ ৰেডিমেড বস্তু, মেকানিকেল বস্তু নহয়, এতিয়া বাইকৰ লাইট চাইট নাপায় ইয়াত, বাইক চাৰ্ভিচিং নহয়, কিন্তু হেলমেট হৈ গ'ল, চাবি ৰিং হৈ গ'ল, কি লগ হৈ গ'ল, এনেকুৱা কিছুমান বস্তুত আৰু দোকান ইয়াত আৰম্ভ কৰিছোঁ। আৰু এনেকৈ মানে যিহেতু হেলমেট এটা প্ৰটেকশ্যনৰ বস্তু, সেইকাৰণে যদি সকলোৱে হেলমেট পিন্ধক এইটো ক'ব বিচাৰোঁ। সকলোকে দোকান আৰু যিটো কথা এষাৰ আছে যে পথাৰো আমাৰ বজাৰো আমাৰ, সেই উদ্দেশ্য আগত ৰখা হৈছে নিশ্চয়? নাই, ইমান ডাঙৰ উদ্দেশ্য ৰখা হোৱা নাই, কিন্তু যি উদ্দেশ্যই নহওক কিয় উদ্দেশ্যটো মহান যে সকলোৱে হেলমেট পিন্ধক। আৰু আজিকালি বাইকত দুয়োফালে দুটা হেলমেট পৰিধান কৰিব লাগে। তো ইয়াত আমাৰ একদম কম দামৰ পৰা 400 টকাৰ পৰা আৰম্ভ কৰি সেইফালে 5-6 হাজাৰ টকালৈকে হেলমেট আছে। আৰু কিবা কিবি কৰা হ'ব বাৰু, আৰু বিভিন্ন বস্তু অনা হ'ব। তো সেইটোৱে আৰু কিছু ক্ষেত্ৰত দেখা যায় যে বৰ্তমান সময়ত আগৰ তুলনাত অসমীয়া যুৱকসকলে কিন্তু দোকান দিয়াৰ ক্ষেত্ৰত বা ব্যৱসায় কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। আগবাঢ়ি আহিছে, কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে বুজি উঠিছে যে চাকৰি ইত্যাদিতকৈ ব্যৱসায়ত বহুখিনি লাভ আছে, বা আজিকালি চাকৰি নাপায়েই। তো সকলোৱে ব্যৱসায়ত আগবাঢ়ি অহাটো ভাল। আৰু তেনেকুৱাকৈ আমি চেষ্টা সৰুকৈ দি চাইছোঁ, আৰু কি হয় ভৱিষ্যতে দেখা যাব। আৰু আজি আমি দেখি আচৰিত হৈছে যে ইমান মূল্য বৃদ্ধিৰ দিনতো ইমানখিনি গ্ৰাহক আপোনাৰ দোকানত ভৰ্তি হৈছে, কিন্তু ইয়াৰ পিছত আশা কৰিব নেকি ইমান গ্ৰাহক আজি যিমানখিনি গ্ৰাহক আছে? ইয়াতকৈ বেছি আশা কৰিছোঁ আহক। আৰু যিসকল বাহিৰৰ পৰা চাই আছে, নলবাৰীৰ বাহিৰৰ পৰা, যদি নলবাৰীত সোমাই যায় দোকানখন একবাৰ চাই যাব, আমি থাকিমে বা লগ কৰি যাব, আৰু সেইটোৱে আশা কৰিছোঁ। আৰু আজি এই দোকানখন মুকলি অনুষ্ঠানত উপস্থিত আছে অসমৰ আন এগৰাকী জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী ডাঙৰীয়া। আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। কি ক'ব আজি ডিম্পুৱে নতুনকৈ দোকান এখন ইয়াত মুকলি কৰিলে? ধন্যবাদ জনাইছোঁ আপোনালোকক অহাৰ বাবে। আৰু লগতে বন্ধু ডিম্পুৱে আজি ইমান সুন্দৰ এখন দোকান দিছে, বহুত বেছি ভাল লাগিছে মই আহিব পাই। লগতে যিখন দোকান দিছে, মই এজন যিহেতু ৰাইডাৰ, মই বহুত ঠাই ৰাইড কৰি থাকোঁ, আৰু দোকানখনৰ লগত মই ৰিলেট হ'ব পাৰিছোঁ। মানে যিহেতু মই এইবোৰ বস্তু ভাল পাওঁ, হেলমেট হওক, গিয়াৰ্ছ হওক, এইবোৰ বস্তু মই বহুত বেছি ভাল পাওঁ। আৰু ডিম্পুই বহুত এটা ভাল কনচেপ্টত মানে দোকানখন দিছে। বহুত ধৰণে যদি সি বিজনেছ কৰিম বুলি ভাবিলে হয়, বিভিন্ন ধৰণৰ আজিকালি আছে, বা টকা পইচা উপাৰ্জন কৰিম বুলি যদি ভাবিলে হয়, সি বেলেগ কিবা কিবি মানে হেৰি কৰিলে হয়, দোকান দিলে হয়। কিন্তু সি এটা ছেফটি প্ৰমোট কৰিব এই দোকানখনৰ পৰা আশা কৰিলোঁ। আৰু লগতে মানে আজিকালি হেলমেটটো বহুত বেছি দৰকাৰ। ৰোড ছেফটি আমি দেখা পাওঁ কিমান দুৰ্ঘটনা হৈ থাকে। চ' ডিম্পুৱে এটা ভাল মেছেজো দি আছে ৰাইজক যে দোকানখনৰ লগতে সকলোৱে যেন হেলমেট ভালকৈ পৰিধান কৰি, বা ক'ৰবাত ৰাইডত গৈছে ভালকৈ গিয়াৰ্ছ লগাই, ৰাইডিং গিয়াৰ্ছ লগাইহে যেন ৰাইড কৰে। কাৰণ আমি বহুত দেখা পাওঁ এক্সিডেণ্টত হেলমেট নথকাৰ ফলত বা ৰাইডিং গিয়াৰ নথকাৰ ফলত বহুত এক্সিডেণ্ট হয়। আৰু মোৰ নিজৰে এক্সিডেণ্ট হৈছিলে এবাৰ বহুত বেয়াকৈ, কিন্তু মোৰ গোটেইখিনি মানে ৰাইডিং গিয়াৰ্ছ লগোৱা আছিলে। আৰু সেই ৰাইডিং গিয়াৰ্ছ লগোৱাৰ কাৰণে মই মানে একো মোৰ হোৱা নাই, বহুত ডাঙৰ দুৰ্ঘটনাৰ ফলতো মোৰ একো হোৱা নাই। একমাত্ৰ কাৰণ ৰাইডিং গিয়াৰ্ছ। সেইকাৰণে ৰাইডিং গিয়াৰ্ছ লগোৱাটো বহুত দৰকাৰ। ক'ৰবাত যদি আপুনি বাহিৰত দূৰত ৰাইডত গৈছে, আৰু নৰ্মেলিটো হেলমেটটো বহুত বেছি দৰকাৰে সদায় যাতায়াতৰ কাৰণে। আৰু বহুত ধুনীয়া শুভেচ্ছা জনালোঁ ডিম্পুক, যাতে তাৰ দোকানখন এখন দোকান আজি খুলিছে, আৰু বিভিন্ন ঠাইত প্ৰত্যেক ডিষ্ট্ৰিক্টতে যেন এখন দোকান দিছে। ডিম্পু বৰুৱাই ইমান ব্যস্ততাৰ মাজতো ইয়াত এখন দোকান এখন দিছে বা ব্যৱসায়ত নামিছে। আচলতে বহুত নিবনুৱা আছে, নিবনুৱাখিনি আচলতে চাকৰিৰ পিছত দৌৰি আছে। চাকৰিৰ পিছত নদৌৰি এনেকুৱা ব্যৱসায় কৰাটো নিশ্চয় লাভ হ'ব বুলি ভাবে? হয়, আজিকালি ব্যৱসায় এতিয়া বহুতে মানে চাকৰিৰ পিছত ভাবি থাকে, মানে চৰকাৰী চাকৰি এটা লাগে, বা এনেকুৱা চৰকাৰী চাকৰি এটা পালে আৰু লাইফটো ছেটেলমেণ্ট। আপুনি চৰকাৰী চাকৰি এটা কৰিলে কিমান এটা ফিক্স দৰমহা পাব। আপুনি ধৰক 20,000 পাইছে, 30,000 পাইছে, বা 50,000 পাইছে। চাকৰি কৰিলে এটা ফিক্স থাকে, কিন্তু আপুনি যদি ভালকৈ বিজনেছ এটা কৰে, আপুনি সেই 50,000 জেগাত আপুনি 5 লাখো পাব পাৰে, মাহত 10 লাখো পাব পাৰে। যোনে চাকৰি কৰি আছে, যোনে পাইছে তাহাঁতে কৰি আছে, কিন্তু যোনে চাকৰি পোৱা নাই, এনেকৈ ৰখি থাকিব নালাগে কিবা এটা পাম বুলি। এনেকুৱা ধৰণৰ কিবা এটা বিজনেছ লৈ আগবাঢ়ি যাব লাগে। নেক্সট আপোনাৰ ক'ত যোৱাৰ মন বাইক ৰাইড কৰি? মইতো গোটেই ইণ্ডিয়া কৰিলোঁ, গোটেই ভাৰতখন গোটেই কৰিলোঁ। এতিয়া মানে ভাৰতৰ বাহিৰত কিবা কিবি প্লেন কৰি আছোঁ বাইক লৈ। ইয়াৰ আছিলে বিকাশ চেত্ৰী আজি ডিম্পুৰ যিখন দোকান ইয়াত মুকলি কৰি তেনেকুৱা চাকৰি দিব পৰা এজন মানুহক, তেতিয়াহে আমাৰ অসমখন আগবাঢ়ি যাব। ইয়াৰ আছিল ডিম্পু বৰুৱা। ডিম্পু বৰুৱাৰ এখন দোকান ইয়াত মুকলি কৰিছে নলবাৰী চহৰৰ মাজমজিয়াত। সাধাৰণতে দোকান এখনৰ নাম থাকে, দোকানখনৰ নাম বাৰু কি হ'ব? মানে দোকানখন বহুত জলদিকৈ আমি মুকলি কৰিলোঁ। নাম তেনেকৈ ভবাই নাই, হ'লেও ভাবিছোঁ যে D4B এনেকুৱা নাম এটা দিয়া যাওক। D4B মানে ডিম্পু বৰুৱা চিম্বৰুৱা নহয়, B মানে দোকান ফৰ বাইকাৰ্ছ, দোকান ফৰ বাইকাৰ্ছ, এনেকুৱা এটা নাম দিম বুলি ভাবিছোঁ। আৰু নলবাৰী চহৰৰ মাজমজিয়াত D4B ইয়াত দোকান এখন আজি মুকলি কৰা হ'ল D4B নামেৰে। ইতিমধ্যে ইয়াত ফলক লগা নাই, কিন্তু আমি জনাব বিচাৰিছোঁ যে D4B নামেৰে ডিম্পু বৰুৱাৰ নেতৃত্বত ইয়াত দোকান এখন আজি মুকলি হৈছে।
আমি আগতে এবাৰ কথা পাতিছোঁ আমাৰ জ্ঞানদীপৰ লগত তোমাৰ ঘৰত কিয় যাবি ইয়াতে দোকানত বস্তু কিনি দিয়া মোক এটা কিবা এটা কিনি দিয়া আমি মানে আকৌ আৰু এইখনে আছিল ডিম্পুদাৰ দোকান ইয়াত হেলমেট সকলো পাব ভাই কাজা যাও